হ'লনে? পানপুৰ বিশ্বনাথ ঘাটলৈ যোৱা যিটো মথাউৰি দলং ঘিলাধাৰী দলংখন, সেই দলংখন 12 চনতে পানীয়ে উটুৱাই লৈ যায়। আমাৰ ইয়াৰ পৰা বিশ্বনাথ ঘাটলৈ তেয়াৰীপাল গমিৰিপাল একেবাৰে গড়পাল গোটেই ৰাইজে এই ৰাস্তা দিয়ে অহা যোৱা কৰে। ইয়াত অনেক মানুহ হাতী গড় চাবলৈ কাৰণে তেয়াৰীপাল গড়পালেদি ঘূৰি আহিবলগীয়া হয়। এই দলংখন বনাই দিলে আমাৰ ৰাইজে এতেদি গৈ পৰ্যটকেও আহি পেলাই এইফালেদি গৈ জনোৱাৰ চাবৰ কাৰণে বহুত সুবিধাজনক হয়। এতিয়া পানীৰ কাৰণে মানুহ বহুত দূৰ ঘূৰি ঘূৰি এই জনোৱাৰ চাবলৈ যাবলগীয়া হৈছে। দলংখন যাতে চৰকাৰে সোনকালে বনাই দিলে ৰাইজৰ বহুতখিনি সুবিধাজনক হয়। মৎস্যজীৱী ৰাইজৰতো মাছ চাছ মাৰিবলৈ যাবলৈ ৰাইজৰো সুবিধা হয়। খেতি পথাৰ কৰিবলৈ সিফালে নদীখন থকাৰ কাৰণে অনেক মানুহ যাব নোৱাৰে, গৰু গাই ছাগলী আনিব নোৱাৰে, যাব নোৱাৰে। দলংখন হৈ গ'লে ৰাইজৰ বহুত আনন্দিত হ'ব, ৰাইজৰ সুবিধাজনকো ভাল হ'ব। আৰু ঘিলাধাৰী নদীৰ দলংখন হয় প্ৰভু। আজি এইখন দলংখনটো আমি জন্ম নোহোৱাৰ পৰাই এই দলংখন দেখিছোঁ, কিন্তু মাজমুহূৰ্তত এই 12 চনৰ পানীয়ে দলংখন উঠাই লৈ গুচি গ'ল। কাঠৰ দলং আছিলে, এই দলংখন উঠাই নিয়াৰ পৰা মানে গৰু ছাগলী মানুহ দুনুহ অহা যোৱা অনেকখিনি অসুবিধা হৈছেনে। আৰু এতেদি আগতে এই স্কুলীয়াবিলাক অহা যোৱা কৰিছিলে, এই দলংখনৰ কাৰণে এতিয়া স্কুলীয়াও অহা যোৱা কৰিব নোৱাৰা হ'ল। কিছুমান আহে আৰু মানে বহুত ঘূৰি ঘূৰি আহে, কিছুতো নাহে হ'ল, এইখন স্কুলেই বাদ দিলে। এতিয়া চৰকাৰক দাবী জনাইছোঁ দলংখন হৈ গ'লে আমাৰ সেইখিনি গাঁৱৰ ৰাইজে আহি এই স্কুলখনত মানে পঢ়া শুনাৰ কাৰণে অনেকখিনি সুবিধা হয়। কাজিৰঙাৰ কাষৰীয়া যিখিনি ৰাইজ আছে, মথাউৰিৰ ভিতৰত যিখিনি ৰাইজ আছে, সেইখিনি ল'ৰা ছোৱালী আমাৰ এইখন স্কুলতে পঢ়ি আছিলে। এতিয়া তাৰপৰা কিছুমানৰ চাইকেল টাইকল আছে, তেওঁলোকৰ হয়তো ঘূৰি আহিছে, কিছুমানে আৰু আহিবলৈ বাদ দিলে। আৰু চৰকাৰক এইটোৱে অনুৰোধ জনাব দলংখন যাতে অতি সোনকালে হৈ যায়, আমি সুখী হ'ম, ৰাইজেও সুখী হ'ব। আমাৰ মাছ মৰা মানুহ খৰি খেৰ গৰু ছাগলী অনা নিয়া বা পৰ্যটক অহা যোৱাও অনেকখিনি সুবিধা হ'ব।